হাই ভিউৱাৰ্ছ, আজি দিনটোনো মই কেনেদৰে পাৰ কৰিলোঁ আহকচোন চাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই মোৰ বাৰীত থকা বস্তুবিলাকৰ গুৰিত অকণমান মাটি দিম, কাৰণ বাৰিষাৰ কাৰণে চব বৰষুণে সহায় লৈ গৈছে। চ' আহকচোন দিওঁ এতিয়া অকণ মাটি। এয়া চাওক মচন্দৰী, আপোনালোকে সকলোৱে চিনি পায় আৰু পেটৰ কাৰণে বহুত উপকাৰী। তো মই এনেকৈ ৰুই লৈছোঁ, কাৰণ আপোনালোকে জানে যে মোৰ সৰুকৈ হ'লেও মুৰ্গীৰ ফাৰ্ম এখন আছে। চ' মুৰ্গীৰ উৎপাদন মই মাটিত একো ৰুব নোৱাৰোঁ। তো মই এনেকৈ কাটি কিনে ধুনীয়াকৈ ৰুই থৈছোঁ, কাৰণ মচন্দৰীটো বহুত দৰকাৰী। আমাৰ পেটৰ কামোৰ হ'লেও মচন্দৰী খাব লাগে। আপোনালোকে দেখিছে আদা। লকডাউনৰ কেইদিন মোৰ যথেষ্ট আমনি লাগিছিল ঘৰত থাকি। চ' মই কি কৰিম, গতিকে মই বস্তা এটাত মাটি ভৰাই তেনেকৈ খাবলৈ আনি থোৱা আদা গজালি ওলোৱাৰ কাৰণে মই ৰুই দিছিলোঁ। আৰু চাওক ইমান ধুনীয়াকৈ গজালি ওলাইছে। ইয়াত এতিয়া গুৰিত মাটি দিয়াৰ প্ৰয়োজন, কাৰণ বৰষুণে গোটেই মাটি খহাই নিছে। এতিয়া চাওক মই আদা গুৰিত মাটি দিম। হাতেৰে ধুনীয়াকৈ ভাঙি লৈছোঁ মাটিখিনি, আৰু এতিয়া মাটিখিনি মই আদাৰ গুৰিত ধুনীয়াকৈ দি যাম। মোৰ আদা গুৰিত মাটি দিয়া হৈ গ'ল। এয়া আপোনালোকে দেখিছে। এয়া আছে মোৰ বাৰীত অকণমান পদিনা, বেছি আছিলে মৰি গ'ল। এতিয়া অকণমান পোখাইছে। চ' ইয়াক যত্ন নল'লে এইখিনিও মৰি যাব। গতিকে মই ধুনীয়াকৈ যত্ন লৈছোঁ। অকণমান পদিনাখিনি গুৰিটো মাটি দিছোঁ। এয়া চাওক ৰেডি, পদিনা গুৰিটো মোৰ মাটি দিয়া হৈ গ'ল। এতিয়া মই আহিছোঁ মোৰ ফুলনিখনলৈ। এয়া আপোনালোকে দেখিছে মোৰ ফুলনিখন। এতিয়া মই ইয়াত পানী দিম। চ' মোৰ ঘৰৰ ওচৰতে এখন নৈ আছে, আপোনালোকে গম পায়। তো মই নৈখনৰ পৰাই পানী দিম টাবত। এয়া চাওক মই পানী দিছোঁ অকণমান মোৰ ফুলনি বাৰীখনত। মই আছোঁ মোৰ পাকঘৰত, আৰু মোৰ পাকঘৰত আজিনো কি ৰান্ধো চাওঁ। এয়া পচলা, এয়া পেটু, মাছৰ পেটু, নিমখ, হালধি, কুটি থোৱা পিঁয়াজ, আদা এটুকু, জলকীয়া, কেঁচা জলকীয়াও ল'ব পাৰে, নহৰু। এয়া আমি মিক্সিত দি ল'ম। জলকীয়াখিনি দি লৈছোঁ। এয়া নহৰু দিছোঁ, আদা। এতিয়া মিক্সিত পিচি ল'ম ভালদৰে। কেৰাহী গৰম হ'বলৈ দিছিলোঁ, তাত তেল দিছোঁ। তেল ভালদৰে গৰম কৰি ল'ম। পিঁয়াজ দিম এতিয়া কেৰাহীত। ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। ভাজি হৈ যোৱাৰ পাছত পেটু দিলোঁ। পেটু ভালদৰে আমি ভাজি ল'ম। নিমখ, তাৰপাছত হালধি দি ভালদৰে লৰাই ভাজি ল'ম। এতিয়া পিচি থোৱা মছলাখিনি আমি তাত দি দিম। তাৰপিছত ভালদৰে লৰাই ল'ম। এতিয়া আমি পচলাখিনি দি দিম তাত। ঢাকনখন দি দিলোঁ। এতিয়া ঢাকনি আঁতৰাইছোঁ। এয়া চাওক আমাৰ পচলা প্ৰায় ৰেডি। ইমান ধুনীয়া হ'ল পচলা ভাজিখন। আমাৰ পচলা ভাজি প্ৰায় ৰেডি। এতিয়া আমি ধুনীয়াকৈ বাতি এটাত পৰিৱেশন কৰিম। এয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, আৰু আপোনালোকেও খাই চাব। খাই কমেণ্ট বক্সত